নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ইনফৰমেশ্যন 365 লৈ। থাম্বনেইলটো দেখি চাগে নিশ্চয় গম পাইছেই যে আজিৰ ভিডিঅ'টোৰ বিষয় কি। হয়, আপুনি ঠিকেই ধৰিছে। আজি আমি প্ৰস্তুত কৰি আনিছোঁ ব্লেক ফাংগাছনো কি, কিয় হয়, লক্ষণসমূহ কি, কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি আদি কিছু তথ্য সম্পৰ্কীয় এক চমু ভিডিঅ'। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই এটা অনুৰোধ, যিসকলে এতিয়াও আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভৱিষ্যতে আগবঢ়োৱা প্ৰতিটো ভিডিঅ' আপুনি সহজতে চাব পাৰে। বৰ্তমান এই ভয়াৱহ কোভিড পৰিস্থিতিৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি আমি সকলোৱে শুনিবলৈ পোৱা আন এটা শব্দ হৈছে ব্লেক ফাংগাছ, অৰ্থাৎ কলা ভেঁকুৰ বা মিউকোমাইকোচিছ। আপুনি জানেনে কলা ভেঁকুৰ বা মিউকোমাইকোচিছ কি আৰু কেনেকুৱা মানুহৰ শৰীৰত হ'ব পাৰে? কলা ভেঁকুৰ বা মিউকোমাইকোচিছ হৈছে এক বিৰল ভেঁকুৰৰ সংক্ৰমণ, যি মূলতঃ নিম্ন ৰোগ প্ৰতিৰোধ ক্ষমতা থকা বা অন্য স্বাস্থ্য সমস্যাৰ বাবে ঔষধ গ্ৰহণ কৰি থকা লোকসকলক প্ৰভাৱিত কৰে, যিয়ে তেওঁলোকৰ পৰিৱেশজনিত কাৰকৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতা হ্ৰাস কৰে। প্ৰদূষিত বায়ুৰ পৰা উশাহৰ মাধ্যমেৰে এই ফাংগাছ এজন ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰে আৰু যাৰ ফলত কেতিয়াবা এনে ব্যক্তিৰ চাইনাছ বা হাঁওফাঁও আক্ৰান্ত হয়। অতি কম সংখ্যক লোকৰ ক্ষেত্ৰত ইয়াৰ ফলত গুৰুতৰ ৰোগ হ'ব পাৰে আৰু যি মাৰাত্মকো হ'ব পাৰে। এই ফাংগাছ শৰীৰত দেখা দিলে 54% ৰোগীৰ মৃত্যুৰ আশংকা থাকে। কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ মতে ৰোগী কোভিড সংক্ৰমণৰ পৰা আৰোগ্য হয়, কিন্তু তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হয়। তেতিয়াই এনে ভেঁকুৰে শৰীৰত বাঁহ সাজে। দীৰ্ঘদিন ধৰি ICUৰ দ্বাৰা চিকিৎসা কৰা আৰু অনিয়ন্ত্ৰিত ডায়েবেটিছ থকা ৰোগীসকলৰ শৰীৰত এনে সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক। কলা ভেঁকুৰ বা মিউকোমাইকোচিছ কেনেদৰে বিয়পে? ৰোগটো সংক্ৰামক নহয়। কলা ভেঁকুৰ সংক্ৰামক ৰোগ নহয়, সেয়েহে ই এজন ব্যক্তিৰ শৰীৰৰ পৰা আন এজনৰ শৰীৰলৈ পোনপটীয়াকৈ যাব নোৱাৰে। দীৰ্ঘদিন ধৰি ICUৰ দ্বাৰা চিকিৎসা কৰা বা কেৱল এই ধৰণৰ ভেঁকুৰৰ স্পৰ্শৰ জৰিয়তে ৰোগটো শৰীৰত জমা হ'ব পাৰে। ই হাঁওফাঁও বা চাইনাছৰ ক্ষতি কৰিব পাৰে। ছালৰ সমস্যাৰ পৰা চকুৰ সমস্যালৈকে সকলো ঘটিব পাৰে। ৰোগীৰ মৃত্যুৰ হাৰ, ৰোগীৰ শৰীৰৰ অৱস্থা, ভেঁকুৰটো কিমান শক্তিশালী তাৰ ওপৰত নিৰ্ভৰ কৰে। বহুতো কৰোনা ৰোগীৰ অৱনতিৰ আঁৰত এই ভেঁকুৰটোৰ নাম ল'ব লাগিব। এতিয়া জনোৱা হওক কলা ভেঁকুৰ বা মিউকোমাইকোচিছৰ লক্ষণসমূহ কি কি। সাধাৰণতে মানুহৰ মুখ ফুলিব পাৰে। এটা ফালৰ মুখখন বেছি ফুলি যাব পাৰে। নাক বা আপোনাৰ চাইনাছৰ বিষ হ'ব পাৰে। তাৰ লগে লগে আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। নাকৰ ওপৰৰ অংশত আৰু মুখৰ ভিতৰৰ ওপৰৰ অংশত কলা ঘাঁ হ'ব পাৰে, যি দ্ৰুতগতিত শৰীৰৰ আন ঠাইলৈ আপোনাৰ প্ৰসাৰিত হোৱাৰ সম্ভাৱনা অধিক থাকে। খুব জ্বৰ হ'ব পাৰে। কাহ, বুকুৰ বিষ আৰু উশাহ চুটি হ'ব পাৰে। অক্সিজেনৰ পৰিমাণ দেহত কমি যাব পাৰে। ফোঁহা বা আলচাৰ আৰু সংক্ৰমিত স্থান কলা হৈ পৰিব পাৰে। কোনো ঘাৰ চাৰিওফালে বিষ হোৱা আৰু গৰম অনুভৱ কৰা বা অত্যাধিক ৰঙা পৰিব পাৰে। লগে লগে আপোনাৰ উকালি আহিব পাৰে বা বমি হ'ব পাৰে আদি বিভিন্ন ধৰণৰ লক্ষণে দেখা দিব পাৰে। এতিয়া জনোৱা হওক ব্লেক ফাংগাছ বা কলা ভেঁকুৰৰ বিপদাশংকাৰ কাৰকসমূহ। অনিয়ন্ত্ৰিত ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্ৰত এই ৰোগ সহজে বিয়পিব পাৰে। দ্বিতীয়তে কৰ্কট ৰোগীসকলেও অতি সাৱধান হোৱা উচিত। যিসকল ব্যক্তিয়ে ইতিমধ্যে অংগ সংৰোপণ কৰিছে তেওঁলোক খুব সযতনে থকা উচিত। ষ্টেম কোষ সংৰোপণ কৰা ৰোগীসকলেও যথেষ্ট সাৱধান হোৱা উচিত। শ্বেত ৰক্তকণিকাৰ যাৰ কম থাকে সংখ্যা, শ্বেত ৰক্তকণিকাৰ সংখ্যা কম থকা ৰোগীসকল বা ব্যক্তিসকল, ষ্টেৰইডৰ দীৰ্ঘকালীন ব্যৱহাৰ কৰা ব্যক্তি, শৰীৰত অত্যাধিক আইৰণ থাকিলেও এই ৰোগ সহজে হ'ব পাৰে। অস্ত্ৰোপচাৰ, পোৰা বা আঘাতৰ ফলত ছালত যেতিয়া ঘাঁ থাকে তেতিয়া ব্লেক ফাংগাছে সহজে আক্ৰমণ কৰাৰ সুবিধা থাকে। এতিয়া জনোৱা হওক এই ৰোগক কেনেকৈ প্ৰতিকাৰ কৰিব লাগে বা কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি। ধূলিময় এলেকা পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰক। যদি আপুনি ইয়াক এৰাই চলিব নোৱাৰে তেন্তে N95 মাস্ক পিন্ধাটো বাধ্যতামূলক কৰক। পানী জমা হোৱা অট্টালিকা বা বানপানীৰ ফলত জমা হোৱা লেতেৰা পানীৰ সৈতে পোনপটীয়া সংস্পৰ্শ পৰিহাৰ কৰক। বাহিৰৰ কাৰ্যকলাপ যেনে বাগিচাৰ তদাৰক আদি কৰোঁতে জোতা, দীঘল পেণ্ট আৰু দীঘল হাতৰ চাৰ্ট পিন্ধি ল'ব। মাটিৰ কাম কৰাৰ সময়ত হাত মোজা পৰিধান কৰিবলৈ নাপাহৰিব। চাবোন আৰু পানীৰে ছালৰ আঘাত ভালদৰে পৰিষ্কাৰ কৰিব, অন্যথা ডেটল পানীৰে শৰীৰৰ ঘাঁবিলাক পৰিষ্কাৰ কৰিব। বন্ধু বান্ধৱীসকল, বৰ্তমান সামাজিক মাধ্যমত চৌপাশে বিয়পি পৰা ব্লেক ফাংগাছ সম্পৰ্কীয় উৰা বাতৰিসমূহক প্ৰশ্ৰয় নিদিব। অনুগ্ৰহ কৰি ভয় নাখাব আৰু আনকো ভয় খুৱাবলৈ যত্ন নকৰিব। কেৱল মাত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি সজাগ আৰু সতৰ্ক থাকক। দেশ তথা পৃথিৱীৰ এনে এক সংকট কালত সকলোৱে সকলোকে সহায় কৰক। চৰকাৰ প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম পালন কৰি সমাজখনক ভালদৰে জীয়াই ৰখাৰ অংগীকাৰ কৰক। পুনৰ কওঁ, সকলো সময়তে কোভিড সংক্ৰান্তীয় নীতি নিয়ম যেনে মাস্ক পৰিধান কৰা, চেনিটাইজ ব্যৱহাৰ কৰা, সামাজিক দূৰত্ব মানি চলা, সঘনাই হাত ধোৱা, টীকাকৰণ কৰা আদি প্ৰতিটো নিয়ম মানি চলক। ধন্যবাদ।